নমস্কাৰ বন্ধুসকল, আজি সাধুটোৰ নাম হৈছে বাঘ আৰু গৰখীয়া। এখন গাঁৱত এজন খেতিয়ক আছিল আৰু তেওঁৰ এজন ল'ৰা আছিল আৰু ল'ৰাজনৰ নাম আছিল বাবু। বাবু বৰ দুষ্ট প্ৰকৃতিৰ আছিল। তেওঁলোকে খেতি আৰু গৰু গাই পুহি জীৱন নিৰ্বাহ কৰিছিল। বাবুৰ দেউতাকে ৰাতিপুৱা গৰু চৰাবলৈ যায় আৰু বাবুৱে গোটেই গাঁওখনত ঘূৰি দুষ্ট কৰি ঘূৰি ফুৰে। এদিন বাবুৰ দেউতাকে বাবুক কয় যে, বাবু শুনিছানে, তুমি কেইদিনমানৰ কাৰণে গৰুকেইটা চৰাবলৈ যাবা, কিয়নো মোৰ গাটো বৰ এটা ভাল নহয়। চাবা কিন্তু গৰু চৰাবলৈ গৈ বদমাছ কৰি নুফুৰিবা। ঠিক আছে দেউতা, মই গৰুখিনি চৰাবলৈ লৈ যাম। তুমি চিন্তা কৰিব নালাগে, তুমি সোনকালে সুস্থ হৈ লোৱা। বাবুই যদিও দুষ্ট আছিল কিন্তু দেউতাকৰ কথা সকলো শুনিছিল আৰু গৰু চৰাবলৈ লৈ গৈছিল। বাবুৱে গৰু চৰাই থাকোঁতে মনতে ভাবিলে যে আজি কি কৰিব পৰা যায় বাৰু? আজি কৰিবলৈ একোৱে নাই দেখোন। গৰুকেইটা চৰাই চৰাই মোৰ আমনি লাগি গৈছে। এনেকুৱাতে বাবুৱে গাঁৱৰ মানুহবোৰক আমনি কৰিবলৈ এটা বুদ্ধি ভাঙিলে। সি মিছাকৈ বাঘ আহিছে বুলি চিঞৰিবলৈ ধৰিলে। বাঘ আহিছে, বাঘ আহিছে, বচোৱা মোক, বচোৱা, কোন আছা? গাঁৱৰ মানুহে হাতত দা কটাৰী লৈ আহি বাবুক কয়, বাবু, তুমি বাঘ ওলাইছে বুলি চিঞৰি আছা যে, ক'ত? বাঘ দেখোন নাই। আমি ঘৰত সকলোৱে কাম বন পেলাই থৈ তোমাৰ ওচৰলৈ দৌৰ মাৰি আহিছো বাঘ খেদিবলৈ। তুমি কিয় এনেকৈ মিছা কথা কৈ বাঘ আহিছে বুলি কৈছা? দেখিছানে মই তোমালোকক কেনেদৰে মূৰ্খ বনালো? ইয়াত কোনো ধৰণৰ বাঘ ওলোৱা নাই। মোৰ আমনি লগাৰ বাবেহে মই বাঘ আহিছে বুলি চিঞৰিছিলো আৰু তোমালোকে সঁচা বুলি ভাবি দৌৰ মাৰি আহিলা। বাবু, তুমি যদি এনেকে মিছা কথা কৈ থাকা তেতিয়াহ'লে আমি আকৌ পুনৰ বাঘ খেদিবলৈ নাহিম। তুমি এদিন বিপদত পৰিবা। আৰু এনেকৈয়ে বাবুৱে 2-3 দিন গাঁৱৰ মানুহক মূৰ্খ বনাবলৈ ধৰিলে আৰু গাঁৱৰ মানুহবোৰো বাবুৰ কথাত আহিবলৈ বাদ দিলে। আনদিনাৰ দৰে আজিও বাবুৱে গৰু চৰাবলৈ গৈছিল আৰু হাবিৰ পৰা সঁচাকৈয়ে তাৰ ডাঙৰ বাঘ ওলাই আহিল। বাঘটো অহা দেখি বাবুৱে খৰধৰকৈ গছৰ ওপৰত উঠিবলৈ ধৰিলে আৰু আনদিনাৰ দৰে বাবুৱে বাঘ আহিছে মোক বচোৱা বুলি চিঞৰিবলৈ ধৰিলে। কিন্তু বাবুৱে মিছা কোৱা বুলি কোনো গাঁৱৰ মানুহ নাহিল। আনফালে বাঘটোৱে গোটেই গৰু মাৰি খাই পেলালে। এইবোৰ কথা গম পাই বাবুৰ দেউতাকে হাতত দা এখন লৈ বাবুৰ ওচৰলৈ দৌৰ মাৰিলে। আনফালে বাঘটো যোৱা দেখি বাবুৱে গছৰ পৰা নামি তলত বহি আছিল। সেই সময়তে বাবুৰ দেউতাকে আহি পাই বাবুক কয়, বাবু, তুমি এয়া কি কৰিলা? আজি তোমাৰ বাবে মোৰ সকলোবোৰ গৰু গাই ধ্বংস হৈ গ'ল। তুমি তোমাৰ দুষ্টামিৰ কাৰণে সকলোবোৰ শেষ হৈ গ'ল আজি। তোমাক এই ভুলৰ কাৰণে মই তোমাক কেতিয়াও মাফ কৰি দিব নোৱাৰো। দেউতা, মই তোমাক হাতযোৰ কৰি ক্ষমা খুজিছো আৰু মই মিছা কথা নকওঁ। মোৰ মিছা কথা কোৱাৰ বাবে ইমানখিনি হৈ গ'ল আজি। মই সকলোবোৰ বুজি পাইছো। দেউতা মিছা কথা ক'ব নাপায়। মোক ক্ষমা কৰি দিবা দেউতা। বন্ধুসকল, আজিৰ কাহিনীটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। সাধুকথা চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দিব। ধন্যবাদ।